যোৱাকালি আমাৰ 1 নম্বৰ শৈতানগুৰিত ৰাতিপুৱা আমি ইনফৰমেশ্যন পালোঁ তাতে এটা ডেড বডি পোৱা গৈছে স্কুটি भी তাতে আছিলে আমাৰ ओसी बिजनी তাতে গ'ল और ये तो जो डेड बॉडी আছে আমি সিভিল হস্পিটেলত পঠালোঁ और প্ৰিলিমিনাৰী ইনকুৱাৰীত আমি সোধ-পোছ কৰি অলপ এইটো এক্সিডেণ্ট নাপাই পেলাই অলপ সাসপিচিয়াছ পালোঁ তাৰপিছত যেতিয়া আমি প্ৰিলিমিনাৰী ইনকুৱাৰী কৰিলোঁ তাৰ আগদিনা जो डेड बॉडी আছিলে जीवनानंद बसुमतारी एलियास राजू बसुमतारी आसिले और जेते हमी प्रिवियस डेर इन्वेस्टिगेशन करिलु तो ई 29 तारीख 10टा बजात राति 10टा 10:30 बजात एटा बिजनी टाउनत एटा होटल आसे ओरु होटल सिफुंग होटल ताते भात खाबले गइसिले और ताते आगोर प्राय 3 जन लोरा आशीष अमृत और संजय रॉय ई भात खाय आसिले और ड्रंकन कंडिशनत आसिले 3 जन 3 जনৰ পৰা 2 জন আগতি ওলাই গৈছিলে ভাত খাই পেলাই কিন্তু অমৃত সরকার তাতে থাকিলে और অমৃত সরকার রাজু বসুমতাৰীৰ মাজত অলপ সৰু বস্তু লৈ কালি 29 তাৰিখ ৰাতি এটা হাই কাজিয়া লাগিলে তাতে অলপ মাৰপিট হ'ল মাৰপিট হোৱাৰ পিছত जो অমৃত সরকার আছিলে ই আগত গুচি গ'ল और राजू बसुमतारी जो आছিলে ই অলপ টাইম পিছত হোটেলৰ পৰা ওলাই গ'ল जो অমৃত সরকার आसिले सिन्स ই আগত ওলাই গ'ল তাৰ পিছত ই অলপ ই ঘটনা লৈ পেলাই প্লানিং কৰিলে कि राजू बसुमतारी को केनका मारिब और यार এটা বন্ধু আছে आशीष मोदक जो আমি অলরেডি अरेस्ट কৰিছোঁ তাৰ লগত ফোন যোগেদি নিজৰ প্লান শেয়াৰ কৰিলে कि মই তাকে ফলো কৰিম তাৰ হাসরাত গাঁও আছে और सीसीटीवी না থাকা জায়গাত মই মাৰিম তো যেতিয়া আমি 3টা মানুহ এপ্ৰিহেণ্ড কৰাৰ পিছত কালি যোৱাকালি এপ্ৰিহেণ্ড হৈছে আজি আমি अरेस्ट কৰিছোঁ 3টাৰ মোবাইলটো আমি টেকনিক্যাল এনালিसिस কৰিলোঁ और 2টা মেইন অ্যাকিউজ जो আছে অমৃত সরকার और সেকেন্ড তার বন্ধু जो আছে আশিষ মোদক তার ফোন যেতে আমি চেক কৰিলোঁ বহুতখিনি কল ৰেকৰ্ডিংছ আমি পাইছোঁ তাতে ই নিজে স্বীকাৰ কৰিছে নিজৰ বন্ধুকে কৈছে कि মই নিজৰ বাইক লৈ পেলাই তাৰ স্কুটিটো বগৰাই দিছোঁ তাৰপিছত পিটিছোঁ और हमें जिमान सर्कमस्टेंशियल एविडेंस और टेक्निकल एविडेंस पाइसु राजू बसुमतारी एलियास जीवनानंद बसुमतारी जो आसे तार मर्डर करा होइसे और मेन अक्यूज आसे अमृत सरकार और तार लगोत प्लानिंग और सब वस्तु जो जाना आसे ये आशीष मोदक आसे और एक जन जो आसले संजय राय तार हमें एतिया इन्वेस्टिगेशन करियासु तार की इनवॉल्वमेंट आसे 3 जन आज अरेस्ट होइसे और आज जेल हाजत आज कोर्टत प्रोडक्शन आसे हमें रिमांडर कारण ऑनरेबल कोर्टक लिखिছোঁ तार पिছত আমি ফার্দার ইনভেস্টিগেশন চলাই থাকি আমার মার্ডারের যিমান রিলেভেন্ট সেকশনস আছে ই আছে ক্রিমিনাল কনস্পিরেসি ধারা আছে ই রাতি 29 তারিখ রাতি 11:34 নিজর বন্ধুর লগত আশিসর লগত নিজর প্ল্যানিং তো শেয়ার করেছে ফোন যোগেদি और আমি অডিও রেকর্ডিং পাইছোঁ और 12:10 বজাত সেম দিনা ই কৈছে कि এতিয়া কাম হৈ গৈছে ই টাইমৰ মাজত এই ঘটনা তো হৈছে और তাৰপিছত আমি তো ৰাতিপুৱা খবৰ পাইছোঁ অফেন্স वेपन जो আছে কি দি মাৰিছে এতিয়ালৈকে কোৱা নাই আমি ইনভেস্টিগেশন চলি আছে আমি রিমান্ড লোৱাৰ পিছত আৰু ফার্দার ইনভেস্টিগেশন কৰিম